হয় আজি আপোনালোকে দেখিলে যে হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ আৰু সৰ্ববৃহৎ ৰাজনৈতিক দল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নাডা ডাঙৰীয়াই ৰৌতাত আজি আহি নিৰ্বাচনী প্ৰচাৰত অংশ ল'লে। তেখেতৰ উপস্থিতিয়ে ওদালগুৰি দৰং লোকসভা সমষ্টিৰ ভোটাৰ ৰাইজক দুগুণে উৎসাহিত কৰিলে, অনুপ্ৰাণিত কৰিলে আৰু দৰং ওদালগুৰিবাসী ৰাইজ আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ এবাৰ তৃতীয় কাৰ্যকালৰ কাৰণে প্ৰধানমন্ত্ৰী পতাৰ বাবে আতুৰ হৈ যে আছে সেই কথাটোকে আজি প্ৰমাণিত কৰিলে। হাজাৰ হাজাৰ পুৰুষ, মহিলা, যুৱক, যুৱতী, কৃষক সকলো শ্ৰেণীৰ সৰ্বস্তৰৰ জনগণৰ হিলদল ভাঙি যিটো আজি এই সভাৰ উপস্থিতি, সেই উপস্থিতিয়ে ইয়াকে প্ৰমাণিত কৰিছে দৰং ওদালগুৰিত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি, NDAৰ প্ৰতি ৰাইজৰ জনসমৰ্থন পূৰ্বতকৈ যথেষ্ট বৃদ্ধি পাইছে। আৰু সেই হেতুকে দৰং ওদালগুৰি লোকসভা সমষ্টিত NDA ব্যাপক ব্যৱধানত ইয়াৰ পৰা মানে জিকিবই আৰু অভূতপূৰ্বভাৱে বহুতে আশা নকৰা ধৰণে বহুতে হয়তো ভাবি আছে অলপ ভোট পাম বুলি বিৰোধী দলে, তেনেকুৱা আশাবিলাকক ফুটুকাৰ ফেনত পৰিণত কৰি NDAক এনেদৰে বিপুলভাৱে ৰাইজে আশীৰ্বাদ দিব, যাৰ কল্পনা হয়তো আমি এই মুহূৰ্তত কৰিব পৰা নাই। আমি চাওক, আমি ভাবিছোঁ মিনিমাম আমি যেনেকৈ 2/3 মেজৰিটি যোৱাবাৰ পাইছিলোঁ, এইবাৰো পাম 2024ত। 2/3 ভোটাৰ ৰাইজে, কমেও 2/3 ভোটাৰ ৰাইজে 3 ভাগৰ 2 ভাগ অৰ্থাৎ 66.66% ভোট মিনিমাম এইবাৰ দৰং ওদালগুৰি লোকসভা সমষ্টিত NDA লাভ কৰিব। হয়, কাইলৈ টংলা বিধানসভা সমষ্টিৰ কাৰ্যকৰ্তাসকলৰ উপস্থিতিত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথমখন দৰং ওদালগুৰি লোকসভাৰ নিৰ্বাচনী সভাত অংশ ল'ব। কাইলৈ দিনৰ 9:30 বজাত কলাইগাঁও মহাবিদ্যালয় খেলপথাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজহুৱা সভা সম্বোধন কৰিব। তাৰপিছত ক্ৰমাগতভাৱে আৰু 7খন নিৰ্বাচনী সভা অৰ্থাৎ 8খন বিশাল নিৰ্বাচনী সভাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দৰং ওদালগুৰি লোকসভা সমষ্টিৰ 8টা বিধানসভা সমষ্টিৰ বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ চলাব। মহামান্য আদালতৰ ৰায়দান আমি সকলোৱে জানো, আমাৰ ওপৰত ন্যায় ব্যৱস্থা সদায় বিৰাজমান। গতিকে ন্যায় ব্যৱস্থাই জুডিচিয়াৰীয়ে যিটো ৰায় দিছে সেই ৰায়টো আমি নিশ্চিতভাৱে বৰ্তমান মুহূৰ্তত সত্য প্ৰমাণিত হোৱা বুলি ক'ব লাগিব। গতিকে বাকী আইনে যি ব্যৱস্থা লয় সেই ব্যৱস্থা ল'ব বুলি আমি আশা কৰিছোঁ। गोजोनथाव खौरां, नोंथाङा नोंथांनि गला एबा अफिस फसंथानफोरखौ जोंख्लाब-माख्लाब साजायनो गोसो गैया नामा? नोंथांनि गलाफोरखौ बायदि रोखोमनि जोंख्लाब-माख्लाब खालामनानै साजायनो थाखाय क'क्राझार नोगोरनि सिङाव थानाय गौरां भेलि हटेल साखाथियाव चाणक्य आर्ट एन्ड डिजाइन गलाया लानानै फैदों बायदि रोखोमनि आर्ट डिजाइन। क'क्राझार नोगोरनि सिङाव थानाय गौरां भेलि हटेल साखाथियाव चाणक्य आर्ट एन्ड डिजाइन गलाया नोंथांमोननि थाखाय लानानै फैदों नोंथांनि गलाखौ जोंख्लाब-माख्लाब खालामनो गोबां रोखोमनि आर्ट डिजाइन। बेफोर आर्ट डिजाइनफोरनि गेजेराव दं 3D साइनबोर्ड, 2D साइनबोर्ड, आर्क्राइलिक ट्रफी, SAP पैनेल, नेम प्लेटार्स, रेट्रो, रिफ्लेक्टिभ साइनबोर्ड, नियन साइनबोर्डफोरनि आर्ट डिजाइनफोरखौ नोंथाङा चाणक्य आर्ट एन्ड डिजाइन गलानिफ्राय मोनफुंनो हागोन। बेनि अनगायैबो इनग्रेविं सार्भिस, आर्क्राइलिक लेटार काटिं, MDF जालि काटिं, लोगो, ग्राफिक्स डिजाइन आरो कास्टमाइज गिफ्ट आइटेम्सफोरखौ नोंथांमोननि गलानि थाखाय चाणक्य आर्ट एन्ड डिजाइन गलाया लानानै फैदों आर्ट डिजाइन। गोबां बाथ्रा मिथिनो थाखाय नोंथाङा नैबे 9706125636 6800981649 जानबुं नम्बरनि गेजेरजों खौरां लाहरनो हागोन।